নমস্কাৰ সকলোকে আৰু আজি আমি গৈ আছো বৰপেটাৰ কীৰ্তন ঘৰত আৰু আজি আমি 3 নম্বৰ দিনাখন গৈ আছো যেহেতু প্ৰথম দুদিন মাহঁতৰ তাতে থাকিলো তো আজি মানুহজনো আহিছে আৰু আজি আমি গৈ আহি দেখা পাও আজি দোকানবোৰৰ নামবোৰ দেখিছেনে ভাইৰেল সুমি বৰাৰ ৰেষ্টুৰেণ্ট লগতে এয়া হৈছে বাল্লাচলীৰ দোকান নামবোৰ যে পঢ়িয়ে ভাল লাগি গৈছে একদম বৰলা ভাইৰ দোকান আৰু এয়া হৈছে আমাৰ দোকানত এডিআৰি পাস নকৰাবোৰৰ বাবে স্পেশাল ডিসকাউন্ট আছে যদি কোনোবা এডিআৰি পাস নকৰা আছে তো সেই দোকানখনত যাব আৰু আপোনালোকে এক্সট্ৰা ডিসকাউন্ট পাব পিছে কথাটো হসা নে মিছা ময়ো নাজানো দে তাৰ পিছত ইয়াত মন্দিৰটোত বহুতে মানে মানুহ বহুত বাহিৰৰ পৰা মানুহ আহে এই দিন চাৰিটাত আৰু ইয়া আমাৰ টিকুৰ যে হাঁহি মিচিক মাছাক আৰু ইয়া দুটাকে অকণমান ওপৰৰ পৰা ভিডিঅ'খিনি কৰি দিলে মানে মন্দিৰৰ সেই ওপৰৰ খিনিত উঠি পেলাই গোটেই মানুহখিনিক দেখুৱাই দিলে লগতে এইফালে এয়া কিবা কিবি এয়া চলি আছিলে এনেকুৱাকে আৰু ইমান ধুনীয়াকৈ নাচিছে এইটো চাগে মতা মানুহ হ'ব আৰু এইফালে আমাৰ টিকুৱে এয়া হৈছে তাৰ ফেভাৰিট বস্তু লগ পালে মট্টু পটলু আৰু ধুনীয়াকৈ সি মট্টু পটলুৰ লগত ফটো উঠি ল'লে আৰু এয়া তাক ধুনীয়াকৈ টিকাও লগাই দিলে আৰু এনেকৈ আৰু আজিৰ দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ